ডাইৰেক্ট ভিডিঅ'টোত আহিছোঁ সৰু বাটি এটা লৈ লৈছোঁ তাত আপোনালোকে এতিয়া এল'ভেৰা অলপমান ল'ব আপোনাৰ য'ত য'ত আছে আপোনাৰ আঁঠু কিলাকুটি ডিঙি তাত যদি আপোনাৰ কলা দাগ আছে ডাৰ্কনেছ আছে তেনেহ'লে আপুনি এইটো ৰেমেডি ট্ৰাই কৰিব পাৰে ঘৰত আৰু মই ইয়াত লৈছোঁ এল'ভেৰা নাৰিকল তেল কলগেট আৰু সিমানেই গোটেইখিনি মিক্স কৰিম আমি গতিকে ইয়াত এল'ভেৰাটো মই এনেকৈ কাটি লৈছোঁ ইয়াৰ যিটো ভিতৰৰ জেলটো আমি উলিয়াই ল'ম এনেদৰে কাটিলে পটককৈ জেলটো ধুনীয়াকৈ ওলাই যায় গতিকে বেছি এল'ভেৰা জেল ল'ব নালাগে আপুনি ইয়াত ইনো এড কৰিব পাৰে ইনো এড কৰিলে কিন্তু মুখত লগাব নোৱাৰি গতিকে আপুনি যদি ইনো এড কৰিব পাৰে কিন্তু যদি ইনো এড কৰে তেনেহ'লে লেমন ফ্লেভাৰটো কৰিব বেলেগ ফ্লেভাৰ নকৰিব কাৰণ নেমু স্কিন হোৱাইটনিঙত সহায় কৰে নেমুৱে গতিকে বেলেগটো নকৰিব অৰেঞ্জ ফ্লেভাৰ বা ক'লা ফ্লেভাৰ সেইটো কেতিয়াও নকৰিব আৰু মুখত একেবাৰে নলগাব ইনো ব্যৱহাৰ কৰিলে গোটেইখিনি ব্যৱহাৰ কৰিলে আচলতে সোনকালে ৰিজাল্টটো পোৱা যায় সেইবাবে মই ইয়াত জেলখিনি উলিয়াই ল'লোঁ এতিয়া এইখিনি অকণমান হাতেদি মই মিহি মিহি কৰি দিম যাতে অকণমান পনীয়া হৈ যাওক হাতেদি কুটি দিয়াৰ নিচিনা আৰু অলপমান হেঁচা মাৰি দিম মিহি হৈ যেতিয়া যাব পনীয়া হৈ যাব কাৰণ আমি অলপ মিক্স কৰিব লাগিব ইয়াত নাৰিকল তেল আৰু কলগেট মিক্স কৰিব লাগিব যিহেতু মিহি হ'লে ভাল পেষ্ট এটা হৈ গ'লে ভাল এয়া দেখিছে ইয়াত পুৰা জেল টাইপ হৈ গৈছে মিহি টাইপ হৈ গৈছে ইয়াত দেখিছে আপোনালোকে ইয়াৰ পিছত এতিয়া ইয়াত আমি নাৰিকল তেল অলপ এড কৰিম মই এইটো নাৰিকল তেলটো লৈছোঁ ইয়াৰ বেলেগো নাৰিকল তেল পায় আপোনালোকে সেয়াও ল'ব পাৰে নাৰিকল তেল ল'লেই হ'ল খালি 5 ড্ৰপছমান ল'লেই হ'ব নাৰিকল তেল যিমানখিনি লৈছে সিমানখিনি অনুযায়ী এতিয়া কলগেটটোৰ মই যিমানখিনি ব্যৱহাৰ কৰিছোঁ সিমানেই যে ব্যৱহাৰ কৰিব লাগিব কথা নাই আপুনি যিমানখিনি ল'ব এল'ভেৰা জেল যিমান ল'ব বা সিমানৰ ওপৰত ইয়াক ল'ব পাৰি মই ইমানকণৰ কাৰণে ইমানখিনি হ'ব সেইকাৰণে ইমানখিনি লৈছোঁ কলগেটটো ভালকৈ মিক্স কৰি ল'ব এটা পেষ্ট নোহোৱালৈকে গোটেইখিনি মিক্স নোহোৱালৈকে অকণমান মিক্স কৰি থাকিব পাৰে নহ'লে আপোনালোকে বেলেগ কলগেটটো অকলে লগাব পাৰে আপোনালোকে এতিয়া দেখিলে মই ভালকৈ মিক্স কৰি ল'ব ভালকৈ মিক্স কৰি লোৱাৰ পিছত অলপমান বেছি যাতে গোটাও নহয় আৰু বেছি যাতে পনীয়াও নহয় তেনেকুৱালৈকে মিক্স কৰিব মই মিক্স কৰি আছোঁ অলপ পটাপট দেখিছে মোৰ কিমানখিনি হৈ গৈছে আপুনি চাব পাৰে ইয়াৰ মই কনচিষ্টেঞ্চিটো মানে দেখাই দিছোঁ আপোনালোকক ইমানখিনি হৈছে চাব পাৰে আপুনি গতিকে এনেকুৱা হ'লে আপোনাৰ প্ৰব্লেম অকণমান যদি ইয়াতকৈ ডাঠো হৈছে ক্ৰীম টাইপৰ নিচিনা তেতিয়াও প্ৰব্লেম নাই সেনেকুৱা কৰি ল'ব তাৰপিছত মোৰ হাতখনত মই আপোনাক এপ্লাই কৰি দেখাইছোঁ আপোনাৰ য'ত ডাৰ্কনেছ আছে তাত অলপ লৈ পেলাই চাৰ্কুলাৰ মোশ্যনত লগাব এনেকৈ লগাই থাকিব অলপ টাইম 1 মিনিটমান লগালেও হ'ব ভালকৈ লগাই পেলাই আপুনি 5 মিনিটৰ কাৰণে হাতখন এৰি দিব অকণমান শুকাবলৈ দিব ভালকৈ লগাই অলপমান শুকাই দিবলৈ দিব অলপমান শুকাই যোৱাৰ পিছত যিমান আপুনি ৰাখে আৰু অকণমান বেছি শুকাব গতিকে দেখিছে মই 5 মিনিট ৰখাৰ পিছত অকণমান শুকোৱাৰ পিছত এতিয়া আপুনি যিকোনো এডাল ব্ৰাছ ল'ব পুৰণা ব্ৰাছ লৈ আপুনি আকৌ চাৰ্কুলাৰ মোশ্যনত সেইটো ভালকৈ ঘঁহিব ব্ৰাছটো দি বেছি সোনকালে বস্তু ডাৰ্কনেছটো উলিয়াই আনিব এনেকৈ ঘঁহি 5-7 মিনিটমান ঘঁহি থাকক তাৰপিছত আপুনি হাতখন পানীৰে ধুই দিব গতিকে আমি সকলোবোৰ বস্তু যদি একেলগে মিলাই পেলাই আমি সানো তেনেহ'লে আমি সোনকালে ৰিজাল্টটো পাওঁ আৰু এল'ভেৰা জেল যদি নাই কলগেট যদি অকল আছে তেনেহ'লে অকল কলগেটো আপুনি সানিলে আপোনাৰ ৰিজাল্ট দিব আৰু যদি অকল আপুনি এল'ভেৰা জেলো সানো বুলি ভাবিছে তেনেহ'লে আপুনি এল'ভেৰা জেলো সানিব পাৰে গতিকে এল'ভেৰা প্লাণ্ট এটা আপুনি ৰাখিবই ঘৰত দেখিলে যে কেনেকৈ হাতৰ কলা পৰা ডাৰ্কনেছ এইবিলাক কিলাগুটিত কলা পৰে তেনেকৈ আঁঠুত কলা পৰে আমাৰ নেকলাইনতো কিছুমানৰ কলা থাকে কিন্তু সেইবিলাক আচলতে কেনেকৈ নাইকিয়া কৰিব পাৰি সেইবিলাক নাইকিয়া কৰিব পাৰি এতিয়া বজাৰত বহুত ক্ৰীম পায় বাট তথাপিও ঘৰত যদি আমি হোম ৰেমেডি কৰোঁ তাত একো এফেক্ট নকৰে গতিকে আমি ঘৰত হোম ৰেমেডি কৰিব পাৰোঁ লগাব লাগিব এমাহ আপুনি কণ্টিনিউৱাছ লগালেতো বিৰাটেই ভাল আৰু লগাবলৈ সপ্তাহত 3 দিনকৈ লগাওকে তেতিয়া আপুনি ৰিজাল্টটো পাব ভালকৈ
আৰু প্লিজ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰক তাৰপিছত বেল আইকনটো টিপি দিব কিন্তু নহ'লে কিন্তু আপুনি ভিডিঅ'বোৰ নাপাব প্লিজ ছাবস্ক্ৰাইব কৰিব ভাল লাগিল যদি লাইক কৰিব বাই বাই